আজি বড়োসকলৰ এজন বীৰ বুলি ক'ব লাগিব আৰু তেখেতক আমি টাইটেলটোৱে বীৰ দিয়া হৈছে। বীৰ চিলাগাং বসুমতাৰী BLTৰ প্ৰথম চেয়াৰমেন আছিলে বড়ো লিবাৰেশ্যন টাইগাৰৰ। তেখেতৰ মৃত্যু দিৱস আমি সকলো উপস্থিত হৈছোঁ। বীৰ চিলাগাং বসুমতাৰীক প্ৰথমে তেখেতৰ মই স্বৰ্গীয় আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ আত্মা স্বৰ্গত যাতে সদায় শান্তি থাকে ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ তেখেতে আকৌ যেতিয়া জন্ম পাব বড়ো জনগোষ্ঠীয়ে তেখেতক যাতে জন্মগ্ৰহণ কৰিবলৈ দিয়ে, কাৰণ তেখেতৰ নিচিনা বীৰ পুৰুষসকলে জন্ম পোৱাৰ কাৰণে বড়োসকলে আজি নিজৰ পৰিচয় অস্তিত্ব লৈ জীয়াই থাকিব পাৰিছে, নিজৰ ভাষা সংস্কৃতি জীয়াই ৰাখিব পাৰিছে আৰু তেখেতসকলৰ সাহস, তেখেতসকলৰ এটা দূৰদৰ্শিতা, তেখেতসকলৰ এটা আগ্ৰণী দায়িত্ব লৈ যি সংগ্ৰাম আৰম্ভ কৰিছিলে ইয়াৰ দ্বাৰাই বড়োসকলে আজি নিজৰ ভৱিষ্যতৰ কথাটো চিন্তা কৰিব পৰা হৈছে আৰু এনে পৰিৱৰ্তিত পৰিস্থিতিত নিজৰ জনগোষ্ঠীক কেনেকৈ প্ৰতিষ্ঠা কৰিব এই কথাবিলাক শিকিব পৰা হৈছে। মই আহি থকা সময়ত আমাৰ আহি থকা প্ৰজন্মক বীৰ চিলাগাং বসুমতাৰীক সদায় শ্ৰদ্ধা জনাব মই সেইটোকে অনুৰোধ কৰিছোঁ। আজি ইয়াত উপস্থিত হৈ মই তেখেতৰ পৰিয়ালৰ সকলো সদস্যলৈ মই শ্ৰদ্ধা জনাইছোঁ, নমস্কাৰ জনাইছোঁ আৰু চেলুট কৰিছোঁ যে তেখেতসকলে আজি বীৰ চিলাগাং বসুমতাৰী ডাঙৰীয়াক বড়ো জনগোষ্ঠীৰ কাৰণে কাম কৰিবলৈ তেখেতসকলে সেই সময়ত ফ্ৰী কৰি দিছিলে, যাৰ কাৰণে তেখেতে ওলাই আহি বড়ো জনগোষ্ঠীক নেতৃত্ব দিব পাৰিছিলে। তেখেতৰ নামত আমি বড়োলেণ্ডৰ এতিয়া 40টা সমষ্টি আছে, 40টা সমষ্টিতে 5 কোটি টকাৰ এটাকৈ মিনি ষ্টেডিয়াম নিৰ্মাণ কৰি আছোঁ। ইতিমধ্যে 12টা চেংচন কৰা হৈ গ'ল আৰু 6টা ইতিমধ্যে কমপ্লিট হোৱাৰ পথত হৈ আছে। 40টা সমষ্টিতে বীৰ চিলাগাং বসুমতাৰী ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব আৰু তেখেতৰ সমাধিস্থলীত আমি প্ৰতিমূৰ্তি স্থাপন কৰাৰ লগতে ইয়াত চাফ চিকুণ কৰাৰ লগতে এটা দায়িত্ব লোৱা হৈছে যে তেখেতক কাৰণে এটা সম্পূৰ্ণ তেখেতৰ লাইফ হিষ্ট্ৰী এখন তেখেতৰ জীৱনী এখন লিখাৰ কাৰণে এটা আমি অনুৰোধ কৰিছোঁ এটা কমিটিক যে এই জীৱনীটোক চৰকাৰে পাব্লিছ কৰিব, কিন্তু সম্পূৰ্ণ এটা জীৱনী যাতে অতি শীঘ্ৰে আমি পাব্লিছ কৰিব পাৰোঁ। লগতে তেখেতৰ সমাধিস্থলীটো সদায় চাফ চিকুণে ৰখাৰ কাৰণে মান্থলি চৰকাৰৰ পৰা 20,000 কোটি টকা দিয়াৰ কাৰণে মই আজি ঘোষণা কৰিছোঁ আৰু ইয়াৰ লগতে ইয়াত ডাঙৰ এটা ৱাল নতুনকৈ ছাইডত বনোৱা হ'ব য'ত তেখেতৰ বেছিক ইনফৰমেশ্যনখিনি, তেখেতৰ স্কুলিং, তেখেতৰ জীৱন, তেখেতৰ সংগ্ৰাম, তেখেতে দায়িত্ব লোৱা সংগঠনৰ বিভিন্ন কাম কাজৰ ওপৰত ইয়াত লিখনি থাকিব। চ' এইখিনি কাম আমি তেখেতৰ নামত অতি শীঘ্ৰে আমি কৰিবলৈ গৈ আছোঁ। চাওক, বড়ো জনগোষ্ঠী সদায় একতা হৈ আছে আৰু ৰাজনৈতিকভাৱে বেলেগ বেলেগ থাকিব পাৰে, কিন্তু আমি সামাজিকভাৱে বা জাতিগতভাৱে আমি সদায় এক, ইয়াত কোনো বিভাজন নাই। ক'বলৈ গ'লে ৰাজনীতিটো আমি ক'ব নোৱাৰোঁ, কাৰণ গণতন্ত্ৰত চবে নিজৰ নিজৰ কথা লৈ ৰাজনীতি কৰে, তাত মোৰ ক'বলগীয়া নাই। কিন্তু আজি বীৰ চিলাগাং বসুমতাৰীৰ সমাধিত চবে আহিব লাগে, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিত চবে আহিব লাগে, আমাৰ সুজিত নাৰ্জাৰীৰ সমাধিত চবে আহিব লাগে। তেনেকুৱা যিসকলে বড়ো জনগোষ্ঠীৰ কাৰণে বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন দি গ'ল, সেই প্ৰত্যেকজন আমাৰ বীৰ পুৰুষ বা যিসকল আছে সেই সকলৰ সমাধি বা তেখেতসকলৰ জন্ম মৃত্যু দিৱস উদযাপন কৰাত সকলো উপস্থিত হ'ব লাগে, মই সেইটোকে অনুৰোধ কৰোঁ।